ফুটবলৰ ৰাজপুত্ৰ হিচাপে প্ৰতিষ্ঠিত হৈছিল ডিয়েগো মাৰাডোনা। মাৰাডোনাক চিনি নোপোৱা মানুহ হয়তো এই বিশ্বত কমহে ওলাব। আজি এই ভিডিঅ'টোৰ মাধ্যমত আলোচনা কৰিম এই ফুটবলৰ ৰাজপুত্ৰ হিচাপে খ্যাতি লাভ কৰা প্ৰয়াত মাৰাডোনাৰ বিষয়ে। বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মই কিভাৱে তেওঁক ইয়াদ কৰিব অৰ্থাৎ স্মৰণ কৰিব, কাৰণ বৰ্তমান প্ৰজন্মৰ বেছিফালে মাৰাডোনাৰ সেই খেলা লাইভ বা চৰাচৰি কেতিয়াও দেখা নাই। মাৰাডোনাৰ সেই চমৎকাৰ খেলবিলাকৰ দুই এটা ভিডিঅ' ক্লিপছে মাত্ৰ ইউটিউবত আছে। ইয়াৰ মূল কাৰণ হ'ল সেই সময়ত টিভি মিডিয়া বৰ্তমান সময়ৰ নিচিনা ইমান উন্নত নাছিল, গতিকে বৰ্তমান প্ৰজন্মই খেলা চাই যে মাৰাডোনাক মনত কৰিব এই আশা একেবাৰে নাই। তেতিয়াহ'লে মাৰাডোনা কেনেকৈ কি কাৰণত বৰ্তমান প্ৰজন্মই মনত ৰাখিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। নম্বৰ 1, মাৰাডোনাই যি সময়ত খেলিছিল সেই সময়খিনি আছিল 70 পৰা 90ৰ আৰম্ভণিৰ এই সময়ছোৱাত। এই সময়ছোৱা আছিল পৃথিৱীৰ কাৰণে অত্যন্ত জটিল সময়। সেই সময়তে কমিউনিজমৰ পতন, কেপিটেলিজমৰ উত্থান, শীতল যুদ্ধ, আমেৰিকাৰ জয়, ৰাছিয়াৰ পৰাজয়, এই সমস্ত বিষয়ক লৈ পৃথিৱী অস্থিৰ হৈ আছিল। এই সময়ত আমেৰিকা ব্যস্ত আছিল লেটিন আমেৰিকাৰ দেশবিলাকৰ ওপৰত নিজৰ প্ৰভুত্ব কিদৰে বিস্তাৰ কৰিব পাৰি, কিভাৱে সেই দেশবিলাকৰ পৰা মূল্যৱান সম্পত্তিবিলাক নিজৰ কৰি ল'ব পাৰি, এই চেষ্টাত ব্ৰতী আছিল। সেই সময়ত বাকী ধনী দেশবিলাকেও লেটিন আমেৰিকাৰ সেই প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ দেশবিলাকক শোষণ কৰিবলৈ ধৰে, যাৰ ফলত সেই মানুহবিলাকৰ অৱস্থা দিনক দিনে গৰীবৰ পৰা গৰীব হৈ গৈছিল। আৰু এটা উল্লেখযোগ্য কথা এই যে লেটিন লোকবিলাকৰ সকলোতকৈ জনপ্ৰিয় খেল আছিল এই ফুটবল। দেশৰ এই দুৰ্দিনৰ সময়তে আৱিৰ্ভাৱ হয় মহানায়ক ডিয়েগো মাৰাডোনাৰ। ইয়াৰ পিছত নিজৰ দেশ আৰ্জেণ্টিনাক প্ৰতিনিধিত্ব কৰি বিশ্বকাপ জিকাই আৰ্জেণ্টিনাক বিশ্বৰ দৰবাৰত চিনাকি কৰি দিয়া ব্যক্তিজন আন কোনো নাছিল, সেইজনেই আছিল মাৰাডোনা। নম্বৰ 2, হেণ্ড অফ গড। 1986 চনত ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ বিপক্ষে আৰ্জেণ্টিনা 2-1 গ'লৰ ব্যৱধানত জয়লাভ কৰে। এই দুয়োটা গ'ল কৰিছিল মাৰাডোনাই। প্ৰথম গ'লটো হাতেৰে দিছিল যদিও কিন্তু ৰেফাৰীয়ে ধৰিবই পৰা নাছিল। এই গ'লটোক হেণ্ড অফ গড নামেৰে জনা যায়। দ্বিতীয় গ'লটো মাৰাডোনাই 60 মিটাৰ আঁতৰৰ পৰা 5জন ইংৰাজ প্লেয়াৰক ড্ৰিবলিং কৰি গ'লটো দিছিল, যিটো 2002 চনত ফিফা অনুগামীসকলে ভোটৰ মাধ্যমত শতিকাৰ শ্ৰেষ্ঠ গ'ল হিচাপে নিৰ্বাচিত কৰিছিল। সেই বিশ্বকাপৰ আগত আৰ্জেণ্টিনাৰ দখলত থকা ফকলেণ্ড দ্বীপ ইংৰাজৰ লগত হোৱা যুদ্ধত আৰ্জেণ্টিনাই নিজৰ দখলৰ পৰা হেৰুৱায়, আৰু এই হেণ্ড অফ গড ফকলেণ্ড যুদ্ধৰ প্ৰতিশোধ হিচাপে আৰ্জেণ্টাইনবিলাকে বিশ্বাস কৰে। এইদৰে মাৰাডোনা সেই সময়ত পৃথিৱীৰ চুকে কোণে জিলিকি উঠিছিল। নম্বৰ 3, সময়ে সময়ে বিভিন্ন তাৰকাবিলাকে সমাজ আৰু দেশত কৰা অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে। এই ক্ষেত্ৰত মাৰাডোনাৰ ব্যতিক্ৰম নহয়। কেপিটেলিজিম অৰ্থাৎ পুঁজিবাদৰ বিৰোধিতা কৰা আৰু আমেৰিকাক বিভিন্ন তুচ্ছ তাচ্ছিল্য কৰা এই কামবিলাক তেওঁ এনেকুৱা এটা সময়ত কৰিছিল যিটো সময়ত আমেৰিকাক গোটেই পৃথিৱীয়ে ভয় কৰিছিল। পুঁজিবাদৰ উত্থানৰ লগে লগে সমাজত দুখীয়া নিচলা মানুহবিলাক নিগৃহীত, নিৰ্যাতিত আৰু অৱহেলিত হ'বলৈ ধৰিলে, আৰু এই মানুহবিলাকৰ হৈ মাত মাতি মাৰাডোনা সেই সময়ত ফুটবল তাৰকাৰ পৰা মহানায়কত পৰিণত হৈছিল। নম্বৰ 4, নেপোলি হ'ল ইটালীৰ দক্ষিণৰ এখন পৰ্ট চিটি। সেই সময়ত নেপোলিক অপৰাধৰ স্বৰ্গ ৰাজ্য বুলিও জনা যায়। অতি দুখীয়া এই চহৰখনক পৃথিৱীৰ আগত চিনাকি কৰাই দিয়া মানুহজন আন কোনো নাছিল, তেওঁৱেই হ'ল ডিয়েগো মাৰাডোনা। জীৱন পৰিক্ৰমাত বিভিন্ন উত্থান আৰু পতনৰ মাজেৰে মাৰাডোনা গোটেই পৃথিৱীৰ মানুহৰ অন্তৰত ঠাই পাবলৈ সক্ষম হৈছিল। এইজন ফুটবলৰ মহাতাৰকা 25 নৱেম্বৰ 2020 তাৰিখে এই পৃথিৱীৰ পৰা ইহলীলা সম্বৰণ কৰে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাওক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। ধন্যবাদ।